নমস্কাৰ, মই যোৱাকালি অৰ্থাৎ জানুৱাৰী মাহৰ 7 তাৰিখে মই মোৰ গ্ৰেড 4 এক্সামটো দিলোঁ এডিএৰ 10 পাছৰ। আৰু মই গোটেই প্ৰচেছখিনি ক'ম, সোনকালে আপোনালোকে চাই থাকিব। প্ৰথমতে আপোনালোকে যাব পাৰিলে অলপ সোনকালে যাব। 8টা বজাত 9টা বজাত যদি টাইম আছে আপুনি পাৰিলে 8টা বজাৰ বা তাৰ অলপ আগতীয়াকৈ পাৰিলে আধা ঘণ্টা আগত যাব, 7:30 মান বজাত পোৱাকৈ যাব। তেতিয়াহ'লে মানে যিমানে আপোনালোকে সোনকালে এণ্ট্ৰি কৰিব পাৰিব সিমানে সোনকালে আকৌ ৰিটাৰ্ণ ওলাই আহিব পাৰিব। মই মোটামুটি আপোনাৰ 8:10 পাইছোঁ, লাইন পাতিছোঁ আৰু 9টাত খুলি দিছে গেট। টোটেল গোটেই প্ৰচেছটো যোৱা সোমোৱা গোটেইখিনি শেষ হওঁতে মোটামুটি 10:30 বাজিছে। গতিকে সোনকালে হৈছে অলপ, তাতকৈ সোনকালে ওলাব পাৰিব যদিহে আপোনালোক মানে অলপ সোনকালে গৈ থাকে। আৰু যি কি নহওক গোটেইখিনি কৰিছোঁ। প্ৰথমতে 9টা বজাত লাইন পাতিব লাগিব, 9টাৰ আগতেই ক'লোৱেই আপোনাক। আৰু 9টাত তাৰ গেট খুলি দিব। গেট খুলি দিয়াৰ পিছত গৈয়ে আপোনালোকে ডাইৰেক্ট প্ৰথমতে 100 মিটাৰমান যোৱাৰ পিছতেই আপোনালোক পুলিচ চেকিং হ'ব। ফাৰ্ষ্ট চেকিং হোৱাৰ পিছতে আপোনালোকক লেফ্ট চাইডে এটা হেৰি আছে, আপোনাৰ বোৰ্ড নাম্বাৰ লিখা থাকিব, গোটেই হল এটা আছে। তাত আপোনালোকে বোৰ্ড নাম্বাৰ যিটো থাকে সেইটো মতে ডকুমেণ্টখিনি ছাবমিট কৰিব লাগিব, তেওঁলোকে কৈ দিব। তাৰপিছত ছাবমিট কৰাৰ পিছত তেওঁলোকে আকৌ বহিব দিয়াৰ পিছত তেওঁলোকে লৈ যাব নেক্সট আকৌ ৰাস্তাটোৰ সিটো পাৰে, তাৰ ভিতৰৰ ৰাস্তাৰ মেইন ৰাস্তা, গেটৰ বাহিৰ নহয় বাৰু, ভিতৰৰ ৰাস্তা সিটো পাৰে। আপোনালোক ৱেইটিং এৰিয়া থাকিব, তাত নিব। তাৰপিছতহে ইণ্টাৰভিউ কক্ষত তেওঁলোকে আকৌ তাৰ পৰা মাতি নিব। তেনেকৈ মাতি নিয়াৰ পিছত ইণ্টাৰভিউ কক্ষত সোমোৱাৰ আগতে আপোনালোকে তাতে বোৰ্ড নাম্বাৰ ৱাইজ বহিব লাগিব। তাৰপিছত এটা এটাকৈ গোটেই বোৰ্ড নাম্বাৰ ৱাইজ 10টা ইণ্টাৰভিউ কক্ষ আছে, প্ৰতিকতে 2জন বা 3জন তেনেকৈ আছে। আপোনালোকে ইয়াতে যিটো বোৰ্ড নাম্বাৰ, ছাপ'জ মোৰ B09ত আছিলে, গতিকে B09ত মোৰ সন্মুখত বহিছোঁ। তাৰপিছত তাত এণ্ট্ৰি কৰিছোঁ, ধুনীয়াকৈ এণ্ট্ৰি কৰিব। আৰু বৰ বেছি প্ৰশ্ন নোসোধে, কিছুমানকতো একেবাৰেই সোধা নাই, কিছুমানক 2-এটাহে সুধিছে, বহুত কিবাকিবি সোধা নাই। আপোনাক বহুত ইউটিউব চেনেলত বহুত ক'ব, কিন্তু বেছিভাগ ইউটিউব চেনেলত ভাল কথাই কৈছে বাৰু, মই সেইটো হেৰি কৰা নাই। ধুনীয়াকৈ সুধিব, তাৰপিছত সোনকালে আপোনালোক ঘূৰি আহিব পাৰিব। আৰু আপোনালোকে ডকুমেণ্টছৰ ভিতৰত অৰিজিনেলখিনি নাচায়, কিন্তু তথাপিও লৈ যাব। আৰু ফটো 2 কপি চেল্ফ এটাষ্টেড কৰি নিবই। আৰু লগতে আপোনালোকে জেৰক্স কপি গোটেইখিনি নিব। নিয়াৰ পিছত তাৰপিছত তেওঁলোকে ষ্টেপল একো নামাৰিব, ষ্টেপল তেওঁলোকে কৰি দিব। আৰু লগতে কৈ থওঁ আপোনালোকক, এডমিট আপোনালোকে 2 কপি উলিয়াই ল'ব। তাত ক'বই বাৰু, তথাপি 2 কপি, 1 কপি আপুনি ছাবমিট কৰিব লাগিব হেৰিত, বোৰ্ড নাম্বাৰ যিটো প্ৰথম থাকিব তাত ছাবমিট কৰিব লাগিব। আৰু মেইন ইণ্টাৰভিউ কক্ষত আপুনি এডমিটখন তেওঁলোকক দেখুৱাব লাগিব। আৰু দ্বিতীয়তে চেল্ফ ডিক্লাৰেশ্যনৰ আণ্ডাৰটেকিং 1 কপি দি দিব আপোনালোকক ইণ্টাৰভিউ কক্ষত দিবৰ কাৰণে। আৰু ইণ্টাৰভিউ কক্ষত যি দুজনে আপোনালোকক ল'ব সেই দুজনৰ হাতত অৰ্পণ কৰিব লাগিব, দিব লাগিব। আৰু তাত ছিগনেচাৰ এটা কৰিব লাগিব, নাপাহৰিব। গতিকে পেন আৰু আপোনাৰ কলম আৰু আপোনাৰ ডকুমেণ্টছখিনি নিব। তাৰপিছত আপোনাৰ ফটোটো চেল্ফ এটাষ্টেড কৰি নিব সেইখিনি। আৰু তাত ইণ্টাৰভিউ দিয়াৰ পিছত লগালগ আপোনাক তাৰ পৰা গুচি আহিব দিব, গেটৰ পৰা কৰি দিব। তাৰ ভিতৰত কোনো কাৰণত থাকিব নিদিয়ে। আৰু আপোনালোকে বহুতো লৈ যোৱা দৰকাৰ নাই, তথাপিও ৰিক্সৰ কথা আছে, গোটেইখিনি লৈ যাব। ধন্যবাদ।